ওয়েলকাম টু এজি সলিউশন পয়েন্ট। আপোনালোকক এজি সলিউশন পয়েন্টলৈ স্বাগতম জনাইছোঁ। আজি আমি আৰম্ভ কৰিম নতুন এটা বিষয়, সেইটো হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বিষয়ে। তো ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বিষয়ে বিভিন্ন পৰীক্ষাত আহি থকা দেখা যায়, বিশেষকৈ এপিএছচিত বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন আহে প্ৰধানমন্ত্ৰীৰ ক্ষমতা, কাৰ্যাৱলী, ইলেকশ্যন আদিক লৈ। আজি আমি এই ভিডিঅ'টোত সেই সকলোবিলাক বিষয়ে আমি আলোচনা কৰিম। ইয়াৰ ভিতৰত আমি প্ৰথম আলোচনা কৰিম ইলেকশ্যনৰ কথা। তো ইলেকশ্যন কেনেকৈ পাতে, এপইণ্ট কেনেকৈ কৰা হয়, কোনে এপইণ্ট কৰে তেখেতক। ইয়াৰ পিছত তেওঁ টাৰ্মৰ বিষয়ে আমি আলোচনা কৰিম, তেওঁ শাসনকাল কিমান দিন, তো তেওঁ মেম্বাৰ কোনখন সদনৰ পাৰ্লিয়ামেণ্টৰ সদস্য হয়নে নহয়, বা কোনটো সদনৰ পৰা তেওঁ মেম্বাৰশ্বিপ লাগিব সেই বিষয়ে আমি আলোচনা কৰিম। তো তেওঁ কনফিডেন্সৰ বিষয়ে আমি আলোচনা কৰিম, যে লোকসভা বা ৰাজ্যসভাত হওক বা পাৰ্লিয়ামেণ্টত হওক তেওঁ কনফিডেন্স বা যিটো তেওঁ মেজৰিটি সেইটো কেনেকৈ লছ হ'ব পাৰে বা নাথাকিলে কি হ'ব পাৰে, আমি সেই বিষয়ে আলোচনা কৰিম। তাৰপিছত যদিহে প্ৰধানমন্ত্ৰীজন কাৰ্যকাল হৈ থাকোঁতে যদি ছাডেন ডেথ হৈ যায়, হঠাৎ মৃত্যু হ'লে কি কৰিব লাগিব, আমি সেই বিষয়ে আলোচনা কৰিম। কোনে শাসনভাৰ ল'ব সেই বিষয়ে আমি আলোচনা কৰিম। ইয়াৰ পিছত শেষত আমি আলোচনা কৰিম চেয়াৰমেন, যে কোনবিলাক সংগঠনৰ বা কোনবিলাক বিশেষ বডিৰ তেওঁ চেয়াৰমেনৰ দায়িত্বত থাকিব লাগে, আমি সেই বিষয়ে ভিডিঅ'টোত আলোচনা কৰিম। এই গোটেইখিনি ভিডিঅ' আমি এই গোটেইকেইটা বিষয়ে আমি এই ভিডিঅ'টোত আলোচনা কৰিম। তো আপোনালোকে ভিডিঅ'টো কমপ্লিট চাই যাব। তো এটাও বস্তু যাতে এৰি নাযায় বা কোনো ধৰণৰ পৰীক্ষাত যাতে একো কুৱেশ্যন এটা আপুনি টাচ নকৰাকৈ থাকিব নালাগে, সেই বিষয়ে গুৰুত্ব দিব। এই ভিডিঅ'টো আপুনি চাওক, যে প্ৰধানমন্ত্ৰীৰ সম্পূৰ্ণ ইনফৰমেশ্যন আপুনি কমপ্লিটলি পাই যাব। তো আহকচোন কোনো ধৰণৰ স্কিপ নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰাইম মিনিষ্টাৰৰ বিষয়ে আৰ্টিকল 75ত ভাৰতীয় সংবিধানৰ 70 নং অনুচ্ছেদত সেই বিষয়ে উল্লেখ আছে। আৰ্টিকলখিনি বহুত ইম্পৰ্টেণ্ট, আপোনালোকে মনত ৰাখি যাব। তেওঁ ৰিয়েল এক্সিকিউটিভ হয়, প্ৰেচিডেণ্ট হয় নমিনেল, সেই কথাটো আপোনালোকে জানে চাগে। তেওঁৰ ইলেকশ্যনৰ কাৰণে ডাইৰেক্ট তেওঁক ইলেকশ্যন আমি নকৰোঁ, যে প্ৰধানমন্ত্ৰী বুলি ভোট নিদিওঁ। আমি কাক ভোট দিওঁ? এম পিসকল মানে লোকসভাৰ যিসকল সদস্য, সেই সদস্যসকলৰ যদি ইলেকশ্যন হয়, এম পি ইলেকশ্যন হয়, তো লোকসভা নিৰ্বাচন কৰে, সেই নিৰ্বাচনত আমি ভোট দিওঁ। আৰু সেই নিৰ্বাচনত যিটো ৰাজনৈতিক দলে সৰ্বাধিক ভোট পাব, সেই দলৰ যিজন লিডাৰ হ'ব, সেইজনকে কি কৰা হয়, প্ৰাইম মিনিষ্টাৰ বুলি আমি সকলোৱে মানি ল'ম বা তেওঁক এপইণ্ট কৰা হয়। আৰু এই ইলেকশ্যনৰ কাৰণে, এম পি ইলেকশ্যনৰ কাৰণে মিনিমাম কিমান বছৰ লাগিব? 25 বছৰ লাগিব। আৰু আমাৰ প্ৰাইম মিনিষ্টাৰজন হ'বলৈ আমাক মিনিমাম 25 বছৰ হ'ব লাগিব। তো তেওঁক হেড অফ দ্য গভৰ্ণমেণ্ট বুলি ধৰা হয়, এপইণ্টেড বাই প্ৰেচিডেণ্ট, লিডাৰ অফ দ্য মেজৰিটি পাৰ্টি। আৰু তেওঁ কোনে এপইণ্ট কৰিব? এম পিৰ যিজন মেজৰিটি পলিটিকেল পাৰ্টিৰ যিটো লিডাৰজনক প্ৰেচিডেণ্টে কি কৰিব? এপইণ্ট কৰিব প্ৰাইম মিনিষ্টাৰ হিচাপে। আৰু তেওঁ ক'ৰ পৰা কৰিব? এইটো পলিটিকেল পাৰ্টি মেজৰিটি পোৱাজনক কৰে। আৰু কেতিয়াবা কি হয়, কোনোটো ৰাজনৈতিক দলেই মেজৰিটি নাপায়, 50% ভোটছ নাপায়, তো তেতিয়া কি হ'ব? প্ৰেচিডেণ্টে নিজৰ ইচ্ছামতে এজন ব্যক্তিক এপইণ্ট কৰিব পাৰে বা ছিলেক্ট কৰিব পাৰে। তো এই ক্ষেত্ৰত এটা কথা খুব গুৰুত্বপূৰ্ণ, ইউজুৱেলি সেইজন কেনেকুৱা হয়, যে পলিটিকেল পাৰ্টিৰ যিজন লাৰ্জেষ্ট যিটো পলিটিকেল পাৰ্টি থাকিব বা যিটো কোৱালিশ্যন থাকিব লোকসভাত, সেই দলৰ যিজন লিডাৰ থাকিব, সেইজনক প্ৰাইম মিনিষ্টাৰ হিচাপে প্ৰেচিডেণ্টে এপইণ্ট বা ছিলেক্ট কৰিব পাৰে। আৰু ইয়াৰ এটা খুব গুৰুত্বপূৰ্ণ উদাহৰণ হৈছে 1979ত সেই সময়ৰ প্ৰেচিডেণ্ট আছিলে নীলিম সঞ্জীৱা ৰেড্ডী। আৰু তেখেতে চৰণ সিঙক কি কৰিছিলে? কোৱালিশ্যন লিডাৰ হিচাপে তেওঁক প্ৰাইম মিনিষ্টাৰ পাতিছিলে। এইটো এটা খুব গুৰুত্বপূৰ্ণ এক্সাম্পল। ইয়াৰ পিছত আমি আলোচনা কৰিম ছাডেন ডেথ। যদিহে তেওঁ কাৰ্যকালৰ অৱস্থাতে বিশেষ কাৰণত মৃত্যু হয় বা তেওঁ কোনোবা হত্যা কৰে, যেনেকৈ 1984ত আমাৰ ইন্দিৰা গান্ধীক হত্যা কৰা হৈছিলে, তো সেই সময়ত ইন্দিৰা গান্ধীৰ ঠাইত কাক দিছিলে বা ছাডেন ডেথ হৈ যাওঁতে কোনে শাসনভাৰ গ্ৰহণ কৰিছিলে? তো সি তেনেকুৱা এটা কণ্ডিশ্যন আহিল, ইন কেছ ছাডেন ডেথ, তেতিয়া প্ৰেচিডেণ্টে কি কৰিব? এজন ব্যক্তিক এপইণ্ট কৰিব বা ছিলেক্ট কৰিব এজ এ প্ৰাইম মিনিষ্টাৰ হিচাপে। তো সেই সময়ৰ প্ৰেচিডেণ্ট আছিলে জ্ঞানী জেইল সিং, আৰু তেওঁ ৰাজীৱ গান্ধীক কি কৰিছিলে? প্ৰাইম মিনিষ্টাৰ হিচাপে সেই সময়ত কি কৰিছিলে? নিৰ্বাচিত বা এপইণ্ট কৰিছিলে। সেইটো আপুনি খুব গুৰুত্বপূৰ্ণ। 1997ৰ দিল্লী হাইকোৰ্টে এটা বিশেষ জাননী জাৰি কৰিছিলে, যে এই জাননীৰ সহায়ত এই প্ৰেচিডেণ্টে যিজন ব্যক্তিক প্ৰেচিডেণ্টে এপইণ্ট কৰিব, সেই ব্যক্তিজন কোনোবা এটা সদনৰ, লোকসভাৰে হওক বা ৰাজ্যসভাৰে হওক, 6 মাহৰ ভিতৰত কি কৰিব লাগিব? সদস্য পদটো তেওঁ পাব লাগিব। তো সেইটো এটা খুব গুৰুত্বপূৰ্ণ। 6 মাহৰ ভিতৰত তেওঁ সেই ব্যক্তিজনে সদস্য পদ পাব লাগিব। তো ইয়াৰ পিছত আমি এটা নতুন ধাৰণা, যে ৰাজ্যসভা আৰু লোকসভা ক'ৰ পৰা সদস্য পদ পাব, কোনটো সংসদৰ পৰা কোনটো সদনৰ পৰা তেওঁ সদস্য পদ ল'ব। তো PM কি কৰিব পাৰে? 2টা সদনৰ পৰাই কি কৰিব পাৰে? সদস্য পদ ল'ব পাৰে। বেচিকেলি লোকসভাৰ পৰা মেক্সিমাম থাকে, কিন্তু ৰাজ্যসভাৰ পৰাও থাকে। তো ৰাজ্যসভাৰ পৰা কেইজনমান এক্সেপশ্যনেল আছে, তো খুব ৰেয়াৰলি পোৱা যায় এইটো। তো ইন্দিৰা গান্ধী
1966ত আহিছিলে আৰু এইচ ডি দেৱগৌড়া 1996ৰ আৰু আমাৰ মনমোহন সিং ডক্টৰ মনমোহন সিং আছিলে 2004 আছিলে তেখেত তো এই তিনিজন প্ৰধানমন্ত্ৰী কি আছিলে ভাৰতৰ ৰাজ্যসভাৰ পৰা আহিছিল সেইটো আপোনালোকে মনত ৰাখিব এনেকুৱা ধৰণৰ কোৱেশ্চনবিলাক খুব APSC বা অন্যান্য ষ্টেট গভৰ্ণমেণ্ট এক্সামবিলাক বা UPSCটো অহা দেখা যায় তো আপোনালোকে চাই দিব মই যেতিয়া APSC বা UPSC পেপাৰ প্ৰিভিয়াছ পেপাৰ আলোচনা কৰিম তেতিয়া আপোনালোকে এই কোৱেশ্চনবিলাক ফেচ কৰি যাব তেওঁ কাৰ্যকাল প্ৰধানমন্ত্ৰী কাৰ্যকাল 5 বছৰ আমি সকলোৱে জানো আৰু এই 5 বছৰ নোহোৱাৰ আগতে তেখেতে কি কৰিব পাৰে লোকসভাৰ পৰা যদি তেখেতৰ মেজৰিটি যদি নাইকিয়া হৈ যায় তেখেত কি হ'ব পাৰে কনফিডেন্স লছ কৰিব পাৰে আৰু এই কনফিডেন্স লছ কৰাৰ লগে লগে তেখেতৰ কাৰ্যকাল 5 বছৰ নহলে কিমানটা শেষ হৈ যাব পাৰে কিন্তু তেওঁ কি কৰিব পাৰে এমপি সকলে তেওঁক অলৱেজ সাপোৰ্ট কৰি থাকিব লাগিব যদিহে কেনেবাকে লোকসভাৰ এমপি সকলে তেওঁক সাপোৰ্ট কৰা কমাই দিয়ে তেনেহলে তেওঁ কাৰ্যকাল শেষ হ'ব পাৰে তো এটো কথা খুব গুৰুত্বপূৰ্ণ ইয়াৰ পিছত আছে তেওঁ লোকসভাখন ধ্বংস কৰিবৰ কাৰণে বা লোকসভাখন বন্ধ কৰি দিবৰ কাৰণে কাৰ্যকাল শেষ কৰিবৰ কাৰণে 5 বছৰ নোহাৰ আগতে প্ৰেসিডেন্টলৈ ৰেকমেন্ড কৰিব পাৰে সেইটো খুব গুৰুত্বপূৰ্ণ আৰু আজিৰ এই ভিডিওটো শেষৰ ইনফৰমেশনটো হৈছে যে তেওঁ কোনবিলাক সংগঠনৰ কোনবিলাক কমিশনৰ কোনবিলাক কাউন্সিলৰ তেওঁ চেয়াৰম্যান হ'ব লাগে সেইটো এটা খুব গুৰুত্বপূৰ্ণ এটো স্ট্যাটিক জিকে ধৰিব পাৰি প্ৰত্যেকজন প্ৰাইম মিনিষ্টাৰে ইয়াৰ চেয়াৰম্যান হয় নীতি আয়োগৰ এখন আমাৰ আগতে প্লেনিং কমিশন আছিল তো প্লেনিং কমিশনক 2015 ৰ পৰা নীতি আয়োগ কৰা হল তাৰ চেয়াৰম্যান হয় নেশনাল ডেভেলপমেন্ট কাউন্সিলৰ চেয়াৰম্যান PM থাকিব লাগে ইন্টাৰষ্টেট কাউন্সিলৰ চেয়াৰম্যান PM থাকিব লাগে নেশনাল ইন্টিগ্ৰেশন কাউন্সিলৰ চেয়াৰম্যান PM থাকিব লাগে আৰু নেশনাল ওয়াটাৰ ৰিসোৰ্স কাউন্সিলৰ চেয়াৰম্যান সদায় PM থাকে এই গিটা সংগঠনৰ বা এই গিটা কাউন্সিলৰ আয়োগৰ চেয়াৰম্যান সদায় PM জনেই নহওক তেওঁ সদায় তাৰ চেয়াৰম্যান হ'ব বৰ্তমান এই গিখন কাউন্সিলৰ বা এই গিখন ডেভেলপমেন্ট কমিশনৰ চেয়াৰম্যান কোন বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেৱ এই কথাটো আপোনালোকে জানেই চাগে তো ইয়াৰ পিছত আছে CM who became PM এটা এটা খুব গুৰুত্বপূৰ্ণ বিষয় বহুত বাৰ আহিছে এটো UPSC টো কেইবাবাৰ আহিছে আৰু APSC টো আহি আছে দেখা গৈছে যে কোনবিলাক মুখ্যমন্ত্ৰী শেষত গৈ প্ৰধানমন্ত্ৰী হৈছেগে তো বৰ্তমান যিজন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেৱ তেখেতে গুজৰাটত CM আছিলে তো তেখেতে গুজৰাটৰ পৰা গৈ এতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছে তো আজি মই এই ভিডিওটোত সেই বিষয়ে আলোচনা নকৰো ইয়াৰ পিছৰ যিটো ভিডিও সেই ভিডিওটোত আমি যিসকল ব্যক্তি অৰ্থাৎ যিসকল মুখ্যমন্ত্ৰী শেষত গৈ প্ৰধানমন্ত্ৰী হৈছেগে ভাৰতৰ সেই বিষয়ে মই আলোচনা কৰিম ভিডিওটোত শিকিবলৈ আজিলৈ ইমানখিনি আছিল তো ভিডিওটো চোৱাৰ বাবে থ্যাংক ইউ ভিডিওটো যদি ভাল পাইছে লাইক কৰিব আৰু যদি কিবা প্ৰবলেম হৈছে বা কিবা মই মিছ এই কনসেপশন দিছো তেনে জাস্ট কমেন্ট কৰি মোক জনাব মই পিছৰ ভিডিওত কাৰেকচন কৰি দিম থ্যাংক ইউ গড ব্লেছ ইউ অল